গণেশ মন্দিৰ পাই গ'লোঁ। গণেশ মন্দিৰ পইচা দিয়ক। মন্দিৰত আহিলে যোনে যি পাৰে 10-20 টকা দি যাব লাগে। 10-20 টকা দি যাওক। বহুত দিনৰ মূৰত পূজা চাবলৈ গৈ আছোঁ মামাৰ ঘৰলৈ। বলক আপোনালোকেও মোৰ লগত বলক মামাৰ ঘৰত। পূৰা পূজা খাই আহোঁ। পূজা বুলি ক'লে জিলাপি মেইন। জিলাপি নহ'লে পূজাই নালাগে। বৰ্তমান হাজো হৈ গৈ আছোঁ। এয়া হাজোৰ লাইনৰ ৰোড এইটো। হাজো হৈ আমাৰ মানে ওচৰ হয় আৰু সেইকাৰণে হাজো হৈ গৈ আছোঁ। মোৰ মাতটো অলপ ফাটি আছে কাৰণ এইকেইদিন ঠাণ্ডা অলপ বেছি খালোঁতো, সেইকাৰণে মাতটো সিমান ক্লিয়াৰ নাপাব পাৰে। আমাৰ মামাহঁতৰ ঘৰ নলবাৰী হৈ যাব পাৰি আৰু মুকালমুৱা হৈও যাব পাৰি। মুকালমুৱা হৈ ওচৰ হয়। कहीं भी जाता हूँ तुमसे ही मिल जाता हूँ, तुमसे ही शोर में खामोशी है, थोड़ी सी बेहोशी है, तुमसे ही। এইবাৰ বিজেপি চৰকাৰৰ দিনত কিন্তু ৰাস্তাত কিন্তু মানিব লগা হৈছে। চব ৰাস্তা ভাল কৰিছে। আজিকালি ৰাস্তা কিন্তু নাই বা আজিকালি দেশত মানে ঠাই উন্নতি হৈ গৈছে। মুৰ্গী বেপাৰীও পালচাৰ বাইক লৈ কিনে মুৰ্গী বেপাৰ কৰে। এই মানুহটো ক'ত হৈছে? লাগিল এনেকৈ আৰু মাজ ৰাস্তাতে বল নিবৰ কাৰণে আহিব লাগে নে? এক্সিডেণ্ট নহয় কাৰ এক্সিডেণ্ট হ'ব। পামেই আৰু 25 কিলোমিটাৰ আছে আৰু। আজি মই দুৰ্গা পূজা চাব গৈ আছোঁ। তেতিয়া এটা কথা মানে মনলৈ আহিল। মানুহে নাৰীক এদিন পূজা কৰে আৰু বছৰটোৰ গোটেইকেইটা দিনে এনেকৈ হ'লে নাৰীক পূজা কৰিবই নালাগে, অত্যাচাৰেই কৰি থাকিব লাগে। কিনো মানে এদিন দেখাই পূজা কৰে আৰু বাকী নাৰীক সদায় সন্মান দিব লাগে আৰু সদায় পূজা কৰিব লাগে। কাৰণ সেইবোৰ বাদ দিয়ক। এতিয়া আমি আহি এতিয়া বিষ্ণুৰ আমি উঠি স্বাস্থ্যকেন্দ্ৰ পালোঁ। এতিয়া হাজো পাম আমি। হাজোৰ পিছত আমি পাই যাম আমাৰ মামাহঁতৰ ঘৰ। এই ৰাস্তাটোত এনেই বহুত এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ, কিন্তু আজিলৈ কিন্তু মই দেখা নাই। কাৰণ এই ৰাস্তাটোত মই প্ৰায় আহি থাকোঁ, কিন্তু এক্সিডেণ্ট হোৱা দেখা নাই। কিন্তু হোৱা বুলি শুনিছোঁহে। কাৰণ 2 লাইনৱে ন, দুটা ছাইডৰ পৰা গাড়ী আহি থাকে আৰু গাড়ীবোৰৰ স্পীডো বহুত আহে ইয়াতে, কাৰণ ট্ৰেফিক নাই ন ইয়াতে। গাঁৱৰ পৰিৱেশ চাওক না, এইবোৰ কি ধুনীয়া ডাঙৰ গছ। এই গছবোৰ চায়েই বহুত ভাল লাগি যায় মন চন। বা ইয়াতে জিলাপিৰ দোকান খুলিছে চাগে, এখন জিলাপিৰ দোকান, এখন হোটেল হয়। মজা জেগা। এনেকুৱা ৰাস্তাত কাণত হেডফোন লৈ গান শুনাৰ মজাই বেলেগ। গান শুনি গাড়ী চলাব। এই ক'ত আহ বলক মোৰ লগত আহি আছে যেতিয়া আপোনালোকৰ কথা গান শুনাই শুনি মোৰ লগত আহক। तुझसे बयां चाहे मैंने ना किया है, पर एक लम्हा ना तेरे बिन जिया है, जाना
আমি হাজো পালোঁ। এয়া লেফ্ট চাইডেৰে গ'লে হাজো মন্দিৰ পায়। এইফালে মোক হাজো মন্দিৰ যায়, চিধা এইফালে হাজো মন্দিৰ। আৰু এইখন হোটেলত আমি হাজো মানে এইফালেৰে আহিলে এইখন হোটেলতে মানে কিবা কিবি খাওঁ আৰু বলক আজিও এই হোটেলখনত খাই লওক। আপোনালোকেও মোৰ লগত আহক আৰু খাওক এই হোটেলত। বলক বলক কি খাব? সেই গোল্লা, লালমোহন, মিঠাই কোনটো খাব? মই পৰঠা খাম। মাংস পৰঠা মাৰি দিওঁ ৰ'ব। মই মাংস পৰঠা অৰ্ডাৰ দিলোঁ, এয়া আহি গ'ল। খাওঁ আৰু যাব লাগে। বলক Excuse me, miss. এই বগা গাড়ীখনো তেতিয়াৰ পৰা আগে আগে আছে, মানে আমাৰ মামাহঁতৰ ঘৰতে যায় নেকি এইখন। পূৰা গুৱাহাটীৰ পৰা এইখন গাড়ী আমাৰ আগে পিছে মানে এবাৰ সি আগত যায়, এবাৰ আমাৰ গাড়ী আগত যায়, মানে ৰেচ খেলা যেন হৈছে। মামাহঁতৰ ঘৰলৈ যায় নেকি এতিয়া আমাৰ। এইখন দলং চিনি পায়নে আপোনালোকে? কমেণ্ট কৰিবচোন। আমি এতিয়া শনি ৰোড পাৰ হ'লোঁ। এতিয়া অকণমান যাই মুকালমুৱা পাই যাম আৰু 2 কিলোমিটাৰ আছে। মুকালমুৱা পোৱাৰ পিছত পালেই আৰু আমাৰ মামাহঁতৰ ঘৰ। এয়া আমি মুকালমুৱা পাই গ'লোঁ। এতিয়া মুকালমুৱাত ইয়াতে সোমাই একদম গাঁৱৰ পৰিৱেশৰ আৰম্ভণি হৈ গৈছে। এয়া চাওক আপোনালোকে গাঁৱৰ পৰিৱেশ কি ধুনীয়া। পথাৰেই পথাৰ, ইমান ধুনীয়া জেগা। এই পথাৰৰ মাজত কি ধুনীয়া বতাহ আহি আছে। চাওকচোন কি ধুনীয়া লাগে পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। আগত চাওক আৰু ইমান ধুনীয়া। ৰাস্তাটো বনাব, এইটো 4 লাইন ৰাস্তাটো হ'ব ধুনীয়া। দিছ ইজ গাঁও, দিছ ইজ গাঁও। চাই লওক এবাৰ গাঁওখন চাই লওক, মানে পৰিৱেশ চাই লওক গাঁৱৰ। কি ধুনীয়া পৰিৱেশ, উফ কি মজা লাগিছে। ভিউ চাওক না আগত পথাৰৰ। এয়া চাওক পথাৰৰ ভিউ চাওক, কিমান ধুনীয়া লাগে পথাৰ কেইখন। এনেকে পথাৰৰ মাজে মাজে আহি ওইনি তমেটি হৈ মোৰ কনে গৈ বাজি থাকিবা তুমি মোৰে বুকুত। পাহৰিব নোৱাৰি মই সঁচাকৈ, ৰাগিয়া পমৰ লাগিছে যে বেয়াকৈ। মৰমৰ চিলনি সাঁতোৰ দিবলে আহিবা চেনাই মোৰে লগত। এনেকে আহি মামাহঁতৰ ঘৰ পাই গ'লোঁ। এতিয়া বলক মোৰ লগত পূজা চাবলৈ। পূজা চাওঁ, এয়াই হ'ল পূজা। নতুন নাম্বার মোক মেছেজ কৰে করে নাকি বেলেগ বস্তু
জিলাপি চাওক জিলাপি 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 120 টকা কিলো জিলাপি জিলাপি চাওক চাওক জিলাপি জিলাপি ইমান জিলাপি খায় জিলাপি 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 ফুচকা ফুচকা খাও ফুচকা মুখখন দেখাই নাপায় 50 টকা ফুচকা খাই দিলে একেবাৰে পুৰা খালো ফুচকা ফুচকা পেকিং কৰিলে নেকি মই এটা দিবি ফুচকা ফুচকা লৈ ল'ম ই চাইডৰ ফালে মাৰি আছে এইফালে মাৰি পূজা বুলি ফুচকা খাই খাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ শুনিছোঁ